হেল্ল' এভৰিৱান, আজি আমি BEdৰ ছেকেণ্ড ছেমৰ সকলো লগতে ছাৰ বাইদেউ গৈছিলোঁ ধেমাজিৰ জীয়া ঢলমুখলৈ। আৰু এয়া চাওকচোন, বাছত বহাৰ কথাটো নাথাকে, অকল নাচি নাচি যাব পাৰিলেই হ'ল। কিমান যে ফূৰ্তি! আৰু এয়া চাওকচোন, কিমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। আৰু এয়া আমাৰ ফাইনেল ডেষ্টিনেশ্যন পাই গ'লোহি, জীয়া ঢলমুখ। আৰু এয়া চাওকচোন, কিমান যে ধুনীয়া লাগিছে এই পৰিৱেশটোত। ইয়াত বহি পিনে সঁচাই বহুত ভাল লাগিছিলে। কিন্তু এটা কথা জানেনে, মানুহবিলাকে ইয়াত পিকনিক খাই পিনে বস্তুবোৰ তেনেকৈয়ে পেলাই থৈ যায়। অকণমান যদি চফা কৰি থৈ যোৱা হ'লে জেগাডোখৰ সঁচাকৈ বহুত বেছিয়ে ধুনীয়া হ'লহেঁতেন। আমি গৈছিলোঁ সেই দলংখনলৈ বুলি, কিন্তু ইমান দূৰ দেখিলোঁ, যাব নোৱাৰি পিনে ইয়াতে বহি দিলোঁ। আৰু চাওকচোন, পানীখিনিত ভৰিকেইটা তিয়াই কিমান যে আৰাম লাগিছিলে নহয়। আৰু এইবোৰ নাজানো কি হয়, কিন্তু বহুত আছিলে আৰু বহুত ধুনীয়া লাগিছিলে। আৰু এয়া আমাৰ অকণমান ফূৰ্তি, সকলো ছাৰ বাইদেউ সকলো মিলি আমি অলপ ফূৰ্তি কৰিলোঁ। এইফালে বেলি অস্ত যোৱাৰ লগে লগে আমিও ঘৰমুৱা হ'লোঁ। বাই বাই।